বৰ্তমান লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰথমখন তালিকা ইতিমধ্যে ঘোষণা কৰা হৈছে। ১৭খন ৰাজ্যৰ বাবে ১৯৫ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে বিজেপিয়ে। আৰু এই প্ৰথম তালিকাত ৩৪জন কেন্দ্ৰীয় মন্ত্ৰীৰ নাম লগতে আছে ২জন প্ৰাক্তন চিএমৰ নাম। লোকসভা নিৰ্বাচনৰ তালিকা ঘোষণা কৰাৰ পিছত চৰ্চাৰ মাজলৈ আহিছে IPS আনন্দ মিশ্ৰ। কাৰণ কেইমাহমানৰে পৰা চৰ্চা হৈছিল যে বিহাৰৰ বাক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব আনন্দ মিশ্ৰই। আৰু সেইবাবে IPS পদ এৰি নিজ গৃহভূমিলৈ ৰাওনা হৈছিল। লগতে শেহতীয়াকৈ সামাজিক মাধ্যমত বিজেপিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা পোৱা গৈছিল আনন্দ মিশ্ৰক। আনন্দ মিশ্ৰৰ শেহতীয়া কাৰ্যপন্থাৰ পৰা পৰিলক্ষিত হৈছিল যে আনন্দ মিশ্ৰই নিশ্চিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। কিন্তু আজি প্ৰকাশ পোৱা ১৯৫ জনীয়া প্ৰাৰ্থীৰ তালিকাত আনন্দ মিশ্ৰৰ নাম প্ৰকাশ পোৱা নাই। বিজেপিয়ে প্ৰকাশ কৰা তালিকাত বিহাৰৰ কোনো সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাই। হয়তো বিজেপিৰ পৰৱৰ্তী তালিকাত আনন্দ মিশ্ৰই লাভ কৰিব পাৰে প্ৰাৰ্থীত্ব।